এতিয়া উঠিছেহে লগৰবোৰে চাকৰি বাকৰি কৰিলে আমাৰ এইটোৱে মোবাইলত গেম খেলি খেলি থাকোঁতে কাম গ'ল একো কাম নাই কি মানে একেবাৰে এইবিলাক তই পলালি যা তোক আজি ভাত খুৱাম তই আহি ঘূৰি আহ ল'ৰা দেখোন কি হ'ল তুমি আজি এনেকা বহিছা যে সেই কি কবি আৰু মই শুই উঠি খালি গালিখিনি শুনো আৰু লোকে কি হৰিনাম শুনে মই খালি গালি বে ঐ তোৰ মায়ে ভালৰ কাৰণে কৈছে গালি শুনিলে একো নহয় দে তই যদি মাৰ কথা শুন তোক থৈ না গালি পাৰিব তাৰ কথা শুনি যদি তই কাম বন কৰ তেনেহ'লে তোক গালি নাপায় ন কথাষাৰ ঠিক কথাই কৈছ কামাই খাব যদি পাৰোঁ কোনেও গালি দিব নোৱাৰে তাকেতো মই কোৱা নাজানো তোক সেইটো কথা এটা বুজি ল'বি আকৌ ৰচোন ঐ তোৰ বিষয়ে মই কথা এটা শুনিছোঁ কি কথা এনেকৈ চমক খাই ক'লি যে কথাটো মই ঘুনুক ঘানাকৈ শুনিছোঁ সঁচা নাই মিছা মই কিন্তু নাজানো দেই তই জানিবি আকৌ কি কথা কচোন তই বোলে অমিতৰ কথা ছোৱালীজনী তাৰ বোলে পতাব খুজিছে হয় কথাটো এনেকৈ নহয় এই তই গৰুটো আমাৰ ঘাঁহ খাই আছে তই সেয়াহে ক'ব লাগে কি ক'ম আৰু কিন্তু কোন হয় মামা যে দেৰি হৈ আছে ঐ গৈ আছো যা 5 মিনিট অকণ আগবাঢ়ি থাক ঐ কথা এটা শুন না কি হ'ল ক ঐ ছোৱালীজনী ভাল লাগিছে তাই নাই ঐ মই এইবিলাক কামত নোৱাৰো দেই মই এদিনো পতাই পোৱা নাই মই কাক পতাই দিব নোৱাৰো ঐ কিবা এটা কৰি পতাই দে না এই না ঐ তই তাক যেনেকৈ হ'লেও পতাই দে না আৰে তই তাক পতাই দিব পাৰিলে তোক পতঞ্জলি বিস্কুটৰ পেকেট খুৱাই দিব তই তেতিয়া তামান দিব পাৰিবি পুৰা ঠিক কথা কৈছে পতঞ্জলি বিস্কুট মই বহুত খালো এয়া খাই খাই মই বুঢ়া হৈ গলো কিন্তু একো লাভে হোৱা নাই আৰে তোমাৰ 2023 নতুন পতঞ্জলি বিস্কুট খাবে তই এইবিলাক কামত মই নোৱাৰো আবে মোৰ পৰিস্থিতি তই বুজি ল না বে এইবিলাক কামত নোৱাৰো থ ঠিক আছে কাম নহ'লে এইজন হৈছে আমাৰ প্ৰেমৰ বাবা যিয়ে নেকি আমাৰ প্ৰেমত যিমানেই সমস্যা নাহক কিয় তেখেতে যাব লাগিব এই পালো বেছিটো নাই এইখিনিতে বল ভাগ লাগিছে আৰু এই পালো বঢ়িয়া পালো তুমি দেখোন কিবা সকামত আহিলা এই আহিলোঁ সকাম এটাৰ কাৰণে ঠিক আছে আহা বহা তোমালোকে যে আহিলে কিবা সকামত আহিলা মোৰ বাবা আছিলে কথা এটা বাবা ই মানে ছোৱালীজনী ভাল পায় বহুত দিনৰ পৰা কিন্তু সি ছোৱালীজনী তাক ভাল নাপায় আপুনি কিবা এটা কৰি হেঁচা কৰি তাক সমাধান দিয়ক গম পাইছোঁ তোমাৰ ভালপোৱা ছোৱালীজনীৰ নাম প্ৰিয়াংশী নহয়নে হয় বাবা হয় 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 নাই হৈ যাব এনেকুৱা কোনো সমস্যা নাই মই ছল্ভ কৰা নাই তোমাৰো কাম ছল্ভ হৈ যাব যদি হৈ যায় কাম এটা কৰি দিয়ক না সোনকালে মই কাম এটা কৰি দি আছোঁ সেই কামটো কৰি দিয়াৰ লগে লগে চব সমাধান হৈ যাব ঠিক আছে হয় চিন্তা কৰিবলৈ একো বিষয় নাই মই বস্তু এটা কৰি দি আছোঁ সকি দি আছোঁ চব কাম হৈ যাব কিছু সময়ৰ কাৰণে খন্তেক সময়ৰ কাৰণে চৌক এটা মুদি দিয়া মই এই মাত্ৰ কৰি দি আছোঁ হ'ব হ'ব হ'ব
কাম হৈ গ'ল চকু মেলিব পাৰা এতিয়া এইটো লোৱা তোমাৰ প্ৰিয়াংশী লাইনত আহি যাব বাবা গৈ থাকো ৰ'বা বাবা কিবা কথা আছে নেকি দান পাত্ৰটো কৰিবলৈ ভাল আছিলে তেতিয়া কিছু সোনকালে কামত কাটিব ঐ মোৰ তাত পইচা দিয়ে না হয় মোৰ 10 টকা আছে চিক খাব লাগিব ঘৰত গৈ দিম দে কিমান দিলা বাবা 10 টকা দিছো আৰু পইচা নাই যে 10 টকাই ক'ত কামত খাটেনো কমচে কম 100 টকা এটা দি যোৱা বাবা নেক্সট টাইম আহিলে দি দিম ঠিক আছে হ'ব যোৱা কল্যাণে হ'ব এইটো কাম হৈ যাব যদি হৈ যায় না টেনশ্যন নকৰিবি তোক পাৰ্টি এটা খুৱাই দিম আৰু হৈ যাব এইটো অমিত দেখোন কৈ দিওঁ বস্তু এটা লৈ যাওঁচোন তাৰপৰা কি বস্তু হয় নেকি তাৰ বদলি মই কি দিম মোক কি দিবি দিব নোৱাৰি কিবা এটা পিছত হয় নেকি নহ'লে কি বস্তু দে এতিয়া লৈ যা দেই তই কিন্তু নাখাবি হ'ব দে যা দেই চিনাকি চিনাকি এটি সুৰে মোৰ ৰাখি মনতে এফাকি যেন চিনাকি কবিতাই মোৰ ইয়াৰ ফুলনিত ৰং সিঁচি যায় চিনাকি চিনাকি এটি সুৰে মোৰ ৰাখি মনতে মন ভৰে ৰূপালী মধুৰে নিশা তৰা ভৰা নীলিমা মন ভৰে ৰূপালী মধুৰে নিশা তৰা ভৰা নীলিমা শইকীয়ানী আছো 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 আহক 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 বহক ইয়াতে বহক বাৰু শইকীয়ানী কি সকামত বাৰু আহিলে এই বৰুৱানী তাৰমানে মোক পইচা কেইটামান অসুবিধা হৈছিলে তাকে বিচাৰি আহিছিলোঁ আপোনাৰ তাত পাম বুলি শইকীয়ানী এইকেইদিন মোৰ চলিবলৈ পাই পইচা বহুত অসুবিধা হৈ আছে একে টানা টানিকে চলিছো হয় নেকি আপুনি আকৌ কথা এটা গম পায়নে কি কথা কওকচোন বাৰু আপোনালোক ল'ৰাটোৰ বিষয়ে কেইটামান কথা শুনি আহিছোঁ কিনো কথা শুনিলে কওকচোন আপোনাৰ ল'ৰাটো এই ভয়নগৰত থকা ছোৱালীজনীৰ লগত হলি গলি কৰা শুনি আহিছোঁ সি সেইবোৰহে কৈ ফুৰিছে নেকি তাক মই আজি দি আছো আমি তেতিয়াহ'লে মই গৈ থাকোঁ হওক বাৰু গৈ থাকক বেয়া চেয়া নাপাব আৰু তামোল পাণ হ'ব দিয়ক নেপাওঁ তই মানে এইখিনিতে বহি আছ তই শইকীয়ানীয়ে যে কৈ গ'ল তোৰ বিষয় তোৰ লগত কি এইবোৰ হলি গলি মই শুনিব পাইছো ঘৰতে আহি যে ক'ব